ভাণ্ডাৰাত অলপ লেকচাৰটো বক্তব্যটো ভাষণটো অলপ বেলেগ হ'ব লাগিব চিধা চিধি নক'ম ঠিক আছে তেৰা তেৰিকে এরকম চিধা চিধি কম বেয়া চেয়া নাপাব এতিয়া ভাণ্ডাৰা যদি আপোনালোকৰ চেণ্টাৰবিলাকৰ যদি তাৰমানে ভোটৰ চেণ্টাৰবিলাকৰ ফলাফলটো যদি আজিৰ দিনটোত বিশ্লেষণ কৰা যায় কি পোৱা যাব যে আজিৰ দিনটোত বিশ্লেষণ কৰিলে এইটোই পোৱা যাব যে কংগ্ৰেছ 600 এজিপি 50 কংগ্ৰেছ 400 এজিপি 70 এনেকুৱা পাব এইটোৱেই ইয়াৰ প্ৰকৃত ছবিখন এইটোৱেই হয় নহয় আৰু বেয়া নাপাব আজি ইয়াত যিমান মানুহ আছে এই মানুহখিনিৰ বহুতেই এইবাৰে প্ৰথম আপোনালোকে হাতীত ভোট দিব ওলাইছে ইয়াৰ আগতে আপোনালোকে হাতীত ভোট দি বহুতেই পোৱা নাই হয় না কথাটো এতিয়া কথাটো হৈছে এই যে পৰিৱেশটো যে হৈছে এই পৰিৱেশটো কিয় হ'ল আপোনালোকে কংগ্ৰেছ কৰিছে মোক ক'ব লগা নাই বেয়া পাব লগা নাই আপোনালোকে উপযুক্তভাৱে ভাবি চিন্তি আপোনালোকে কংগ্ৰেছ কৰিছিল অভয়াপুৰী উত্তৰ বিধানসভা সমষ্টিত যেতিয়া আপোনালোকে অভয়াপুৰী উত্তৰ বিধানসভা সমষ্টিত আছিল তেতিয়া আপোনালোকে কংগ্ৰেছ কৰিছিল যুক্তিপূৰ্ণ হৈছিল যুক্তি আছিল কংগ্ৰেছ কৰিছিল আজি সমষ্টি পুনৰ নিৰ্ধাৰণ হোৱাৰ পিছত আজি নতুন অভয়াপুৰী সমষ্টিত আপোনালোকে কংগ্ৰেছ কৰিলে লাভ নহ'ব আগতে কি হৈছিল যে 8 বাৰ মই 85 জনৰ পৰা কম 85 জনৰ পৰা এতিয়ালৈকে 8 বাৰ বিধানসভা নিৰ্বাচন হৈছিল তাত 4 বাৰ ভূপেনে জিকিছে 4 বাৰৰ 3 বাৰ কংগ্ৰেছে জিকিছে এবাৰ ইউএমএফ জিকিছে সংখ্যালঘু প্ৰচাৰ জিকিছে তেতিয়া মানে আপোনালোকে আচলতে কংগ্ৰেছ কৰিলে আপোনালোকৰ লাভ আছে তেতিয়া আপোনালোকে এই অভয়াপুৰী উত্তৰ সমষ্টিটোত মাইনৰিটি মানুহৰ সংখ্যাটো যথেষ্ট আছে হিন্দুতকৈ মাইনৰিটি মানুহৰ সংখ্যাটো বেছি আছিল আৰু সেইকাৰণে আপোনালোকে কংগ্ৰেছ কৰিলে আপোনালোকে যদি একে থাকে লগে ভাগে থাকে তেতিয়াহ'লে আপোনালোকে কংগ্ৰেছক জিকাব পাৰে আমি যদি আপোনালোকৰ কিছু ভোট যদি লৈ আনো এজিপি টানি দিওঁ তেতিয়াহ'লে আপোনালোকে কংগ্ৰেছ হাৰি থাকে ভূপেন যে জিকিছিল ভূপেন কিমানত জিকে 1,500 2,000 4,000 এইখিনি জিকে ভূপেনে যে জিকিছিল আমাৰ হাতী মাৰ্কা যে জিকিছিল 4,000 5,000 এনেকুৱা ভোটত জিকে এতিয়া কথাটো হৈছে যে আপোনালোকে ইয়াত সমষ্টিটোৰ জনগাঁথনিৰ ওপৰত নিৰ্ভৰ কৰি আপোনালোকে কংগ্ৰেছ কৰিছিল মই ভাল পাইছিলোঁ আজি এই অভয়াপুৰী সমষ্টিটোত সেইটো পৰিৱেশ নাই এই যে পুনৰ্গঠন সমষ্টিটো যে পুনৰ্গঠন হ'ল পুনৰ্গঠন হোৱাৰ ফলত ইয়াত তাৰমানে সংখ্যালঘু ধৰ্মীয় সংখ্যালঘু মানুহৰ সংখ্যা যথেষ্ট কমি গ'ল এতিয়া আপোনালোকৰ 4 আনাৰ 1 আনা 4 আনাৰ 1 আনা আপোনালোক 3 আনা হিন্দু এইটো বৰ্তমান সমষ্টিটোৰ জনগাঁথনি আগতে অভয়াপুৰী উত্তৰ আগতে সমষ্টিটোৰ জনগাঁথনি কেনেকুৱা আছিল 4 আনাৰ 3.5 আনা 2 আনা আপোনালোক আমি 2.5 আনা এইটো আছিল গতিকে এই যে জনগাঁথনিটো হৈছে জনগাঁথনিটো হোৱাৰ কাৰণে এতিয়া আপোনালোকে আচলতে এতিয়া কংগ্ৰেছ কৰিলে ইয়াত আপোনালোকৰ কোনো ভাল ভৱিষ্যত এই অভয়াপুৰী অঞ্চলৰ সংখ্যালঘুসকলে যদি কংগ্ৰেছ যদি নেৰে ভাল ভৱিষ্যত আপোনালোকৰ নোহোৱা হ'ব আজি আপোনালোকে এৰিছে কংগ্ৰেছ এৰিবৰ কাৰণে আগবাঢ়ি আহিছে আজি অকল আপোনালোকৰ ইয়াত নহয় আপোনালোকৰ ইয়াৰ ভাণ্ডাৰতে নহয় এতিয়া মোৰ বঙাইগাঁও সমষ্টিৰ হাপাচাৰা আপোনালোকে জানে
70% আগত ইয়াতে আছে আগতে ইয়াতে আছিল 100 জনৰ 70 জন মুছলিম মানুহ 100 জনৰ 30 জন হিন্দু মানুহ তাত সেই হাপাচাৰা পঞ্চায়তখনত এইবাৰ আমি অসম গণ পৰিষদ দলৰ প্ৰাৰ্থীসকল জিকিব কিয় জিকিব আগতে নিদিছিল তেওঁলোকে কংগ্ৰেছক ভোট দিছিল আগতে এজিপি ভোট দিয়া নাছিল ভূপেন ইলেকশ্যনত উঠিছিল তাত আগত 600-700 কংগ্ৰেছ 50টা 100টা 125টা এজিপি এইটো আছিল আজি এইটো নাই তাত কাৰণ তেওঁলোকে বুজিছে যে যেই হাপাচাৰা বঙাইগাঁৱত সোমাই গৈছে হাপাচাৰা বঙাইগাঁৱত সোমাই যোৱাৰ লগে লগে কংগ্ৰেছৰ ভৱিষ্যত নাইকিয়া হৈ গৈছে ইয়াত তাৰমানে সমষ্টি পুনৰ নিৰ্ধাৰণ হোৱাৰ ফলত যেতিয়াই সৃজনীগ্ৰাম সমষ্টিটো হ'ল সৃজনীগ্ৰাম সমষ্টিটো হোৱাৰ লগে লগে তাৰমানে অভয়াপুৰী সমষ্টিৰ আগৰ জনগাঁথনিটো নোহোৱা হ'ল ইয়াত কংগ্ৰেছৰ ভৱিষ্যতটো শূন্য হ'ল অন্ধকাৰ হৈছে এতিয়া আপোনালোকে আমাক বেয়া পায় আমাক মাজে মাজে অলপ বিশ্বাস কৰে মাজে মাজে আপোনালোকে আমাক বিশ্বাস নকৰে কাৰণো আছে আমি আপোনালোকক দখলত পোৱা নাই আপোনালোকে আমি ভাৰতীয় জনতা পাৰ্টিৰ লগত লগ লাগিছোঁ আমি নিৰ্বাচনটো ভাৰতীয় জনতা পাৰ্টিৰ লগত লগ লাগি খেলিছোঁ আমি গতিকে আপোনালোকে যেই ভাৰতীয় জনতা পাৰ্টিৰ লগত লগ লাগো আপোনালোকে অলপ আমাক কম বিশ্বাস কৰিব আৰম্ভ কৰে আৰু কম বিশ্বাস কৰাৰ কাৰণে কি হয় যে আপোনালোকে ভাবে যে ভাৰতীয় জনতা পাৰ্টি বা বৰ্তমানৰ যিখন চৰকাৰ বৰ্তমানৰ চৰকাৰখন তাৰমানে ধৰ্মীয় সংখ্যালঘু বিৰোধী এখন চৰকাৰ বুলি আপোনালোকে অভিহিত কৰে আপোনালোকে নকৰে কংগ্ৰেছী ভাইসকলে তেনেধৰণে আপোনালোকক বুজনি দিয়ে এতিয়া এই প্ৰকৃতিতে এই চৰকাৰখন ভাৰতীয় জনতা পাৰ্টিৰ নেতৃত্বাধীন NDA চৰকাৰখন আচলতে ধৰ্মীয় সংখ্যালঘু বিৰোধী নেকি এই চৰকাৰখনৰ দিনত ধৰ্মীয় সংখ্যালঘু লোকসকল উপকৃত হোৱা নাই নেকি এইটো আজিৰ দিনটোত আপোনালোকে হিচাপ বিকাশ কৰিব লাগিব এতিয়া এই চৰকাৰখনৰ আঁচনিবিলাক কি কি এই চৰকাৰখনৰ দিনৰ আঁচনিটো কি কি যে অৰুণোদয় এই চৰকাৰখনৰ দিনৰ আঁচনি কি যে লাখপতি বাইদেউ এই চৰকাৰখনৰ দিনৰ আঁচনি কি যে এই ছাত্ৰ ছাত্ৰীবিলাকে পইচা দিয়ে কি এতিয়া কি 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 আঁচনি ছাত্ৰ ছাত্ৰীবিলাক যে পইচা দিয়ে নিযুত মইনা এই নিযুত মইনা আঁচনি এই চৰকাৰখনৰ আঁচনি মই 3টা আঁচনিৰ কথা ক'ম অৰুণোদয় লাখপতি বাইদেউ আৰু নিযুত মইনাটো কাক দিছে যে মেট্ৰিক পাছ কৰিলে কলেজত তাৰমানে হায়াৰ ছেকেণ্ডেৰীত নাম লিখা ছাত্ৰ ছাত্ৰীসকলক দিছে ডিগ্ৰী হায়াৰ ছেকেণ্ডেৰী পাছ কৰাক দিছে মেট্ৰিক পাছ কৰা দিছে MA পাছ কৰাক দিছে কাৰোবাক 1000 দিছে কাৰোবাক 1500 দিছে কাৰোবাক 2500 টকা দিছে এই যে নিযুত মইনা যে ছাত্ৰীসকলক যে পইচা দিছে ছাত্ৰসকলক যে পইচা দিছে চৰকাৰে এইটো কৈছে নেকি যে এই নিযুত মইনাত বৰ্মন চৌধুৰী ৰায় কলিতা শৰ্মা এইবিলাকে পাব যে নিযুত মইনাত আহমেদ হক শেখ আলী এইবিলাকে নাপাব এইটো চৰকাৰে কৈছে নেকি কোৱা নাই এই নিযুত মইনা তাৰমানে হিন্দুও পাইছে মুছলমানো পাইছে যিসকল পাব লগা সি হিন্দুই হওক সি মুছলমানে হওক পাইছে এটা অৰুণোদয়ৰ মই কথাটো কৈছো অৰুণোদয় এবাৰ কি হৈছে এবাৰ নতুনকৈ আৰু দিব কি ইণ্টেণ্ট হৈছে মই মেম্বাৰ এই ভূপেনৰ মেম্বাৰটো কি হৈছে যে এটা বুথ কমিটিত এটা চেণ্টাৰত পলিং চেণ্টাৰত 126-27টাকে দিব দিছে না এটা দুটা বাঢ়িছে 125টা বা 26টা দিব লাগিছে এতিয়া আপোনালোকৰ এই যে ভাণ্ডাৰত যিটো চেণ্টাৰ আছে ভাণ্ডাৰত কি মানুহ আছে আপোনালোকৰ চেণ্টাৰটো 100 জনৰ 100 জনেই মুছলিম মানুহ 100 জনৰ 100 জনেই মুছলিম মানুহ তেতিয়াহ'লে ভাণ্ডাৰত যে এই 125টা 26টা যে অৰুণোদয় পাইছে সেইসকল কোন লোক সেইসকল কোনোবা হিন্দু কোনোবা শৰ্মা কোনোবা
গোস্বামী, কোনোবা ৰায়, কোনোবা চৌধুৰী, কোনোবা বৰ্মন, কোনোবা সিঙৰ পৰিয়ালৰ মানুহে পাইছে নেকি? ইয়াত যে আপোনালোকে 125টা যে এই দিয়া অৰুণোদয় পাব, সেই 125টা অৰুণোদয় পোৱা অকল কোন? আপোনালোকৰে কোনোবা ভগ্নী, আপোনালোকৰে কোনোবা মাতৃ, আপোনালোকৰে কোনোবা বাইদেৱে পাইছে, বেলেগে পোৱা নাই। ইয়াত আপোনালোকে কাটি জানে যে বোলে ভাণ্ডাৰত 100% মুছলিম মানুহ আছে, গতিকে ভাণ্ডাৰত অৰুণোদয় দিব নালাগে, এইটোতো কৰা নাই, এইটো কৰা নাই। যে ঠিক তেনেদৰে লাখপতি বাইদেউ এতিয়া দিব 10,000 টকাকৈ দিব, অক্টোবৰত দিব। আচ্ছা, লাখপতি বাইদেউৰ কাৰণে যিসকলৰ চিলেকশ্যন হৈছে, আপোনালোকৰ ভাণ্ডাৰ আগত লাখপতি বাইদেউৰ তালিকাত নাম নাই নেকি? আপোনালোকৰ লাখপতি বাইদেউৰ তালিকাত আপোনালোকৰ গাঁৱৰ ভাণ্ডাৰা গাঁৱৰ মানুহৰ মহিলাৰ নাম আছেনে নাই, এইটো চাই লওক। এনেকৈ যদি আপোনালোকে গোটেইবিলাক যদি চালি জাৰি চাই দেখা পাব যে আপোনালোক তাৰমানে হিন্দুতকৈ মুছলিম মানুহখিনি কম লাভান্বিত হোৱা নাই। এতিয়া PMI ঘৰ আপোনালোকৰ এই অভয়াপুৰী উত্তৰ, আগৰ অভয়াপুৰী উত্তৰ সমষ্টিত যদি PMI ঘৰৰ তালিকাখন যদি ওলোৱা যায়, তেতিয়াহ'লে কি হ'ব? আপোনালোকৰ ধৰ্মীয় সংখ্যালঘু মানুহৰ সংখ্যাটোৱে বেছি হ'ব, ঘৰ পোৱা মানুহৰ সংখ্যাটো। তাৰমানে আচলতে আপোনালোকে ভবা ধৰণে, আপোনালোকক বুজনি দিয়া ধৰণে আচলতে এই চৰকাৰখনে মাইনৰিটি মানুহক তাৰমানে দ্বীপে বঞ্চিত কৰা নাই। সব জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে সমানভাৱে এইখন চৰকাৰে তাৰমানে কাম কাজবিলাক কৰি আছে। এতিয়া আজিৰ দিনটোত আমি আপোনালোকৰ তাত আছোঁ ভোট বিচাৰি আহিছোঁ, আমি ৰেজাউল কৰিমৰ হৈ ভোট বিচাৰি আহিছোঁ, আমি জানকীৰ হৈ ভোট বিচাৰি আহিছোঁ। এতিয়া আপোনালোকে ভোট দিবনে নাই? ভোট দিয়া উচিত নে অনুচিত? এতিয়া এই কথাটো আপোনালোকে, মই ভোট দিব নকওঁ, মই আপোনালোকে নাভাবা নিশ্চিন্তাকৈ আপোনালোকে ভোট দিব, এইটো উচিত নহয়। আমাৰ নিৰ্বাচন আহিছে, নিৰ্বাচনৰ সময়ত আপোনালোকৰ ওচৰত আমি ভোট বিচাৰি অহাৰ অধিকাৰ আমাৰ সংবিধানখনে দিছে। আৰু আমাৰ সংবিধানখনে দিছে আপোনালোকক যে আপোনালোকৰ খুচিমতে, আপোনালোকৰ ইচ্ছামতে আপোনালোকৰ পচন্দৰ প্ৰাৰ্থীজনক ভোট দিয়াৰ অধিকাৰ আমাৰ সংবিধানখনে দিছে। আমাৰ সংবিধানেৰে দায়িত্বখিনি আমি পালন কৰিব আহিছোঁ আপোনালোকৰ ওচৰত ভোট বিচাৰি আহিছোঁ। আৰু আমাৰ সংবিধানখনে দিয়া দায়িত্ব অনুসৰি অহা 7 তাৰিখে আপোনালোকে ভোটদান কৰিব। কিন্তু ভোটদান কৰাৰ আগতে আপোনালোকে কিছু কথা চিন্তা কৰিব লাগিব। হিচাপ নিকাচ আচলতে ভোটদান কৰা, ভোটৰ সময়ত, নিৰ্বাচনৰ সময়ত হিচাপ নিকাচ কৰাৰ সময় আহি পৰিছে। এতিয়া আমি অসম গণ পৰিষদ দল আহিছোঁ, আপোনালোকৰ তাত কংগ্ৰেছ আহিব, আপোনালোকৰ তাত কংগ্ৰেছো আহিব। এতিয়া আপোনালোকে অসম গণ পৰিষদ দলক পচন্দ কৰিব নে কংগ্ৰেছ দলক পচন্দ কৰিব, এইটো এটা আপোনালোকৰ প্ৰশ্ন। আপোনালোকে এজনক ছাপোৰ্ট কৰিবলৈ, আপোনালোকেতো দুইজনকে ভোট দিব নোৱাৰে মৰম কৰি। আপোনালোকে হয় অসম গণ পৰিষদ দলক দিব লাগিব, নহয় কংগ্ৰেছ দলক দিব লাগিব, নহয় হাতীত দিব লাগিব, নহয় হাতত দিব লাগিব। এতিয়া হাতী হাতৰ কোনটোত দিব? আপুনি কি হিচাপ কৰিব? হিচাপ কৰিব লাগিব যে হাতীৰ মানুহে আপোনালোকক সহায় কৰিছেনে নাই, কংগ্ৰেছৰ মানুহে আপোনালোকক সহায় কৰিছেনে নাই, বিপদৰ সময়ত আপোনালোকৰ কাষত হাতৰ মানুহ আহিছেনে নাই, বিপদৰ সময়ত আপোনালোকৰ কাষত হাতীৰ মানুহ আহিছেনে নাই। আজি আপোনালোকৰ মোৰ ভূপেন আছে, প্ৰাক্তন বিধায়ক ভূপেন আছে, আপোনালোকৰ সমষ্টিৰ প্ৰাক্তন বিধায়ক। মই জানাত, মোৰ যদি ভুল হোৱা নাই, আপোনালোকে যেতিয়াই আপোনালোকৰ বিপদ হয় তেতিয়াই আপোনালোকৰ ভূপেন তাত যায়। আপোনালোকৰ বিধায়ক এতিয়া বাটেনে আপোনালোকৰ বিপদৰ সময়ত এতিয়া বাটেন, এতিয়া আব্দুল হাইনাগিৰি MLA আছিল। আব্দুল হাইনাগিৰি MLA থকাৰ সময়ত ইয়াত কি বানপানী হৈছিল আপোনালোকে জানে, মোতকৈ ভালকৈ জানে, আপোনালোক ভুক্তভোগী। সেই যেতিয়া বানপানী হৈছিল, সেই বানপানীৰ সময়ত আপোনালোকৰ তেতিয়াৰ বিধায়ক আব্দুল হাইনাগিৰি আহিছিল নেকি? আপোনালোকৰ তাত আহিছিল নেকি?
তেওঁতো দায়িত্ব আছিল তেওঁক আপোনালোকে আব্দুল হাই নেগেৰী ইয়াত থকা মানুহৰ মই ভাবোঁ 100 জনৰ 70 জনে আব্দুল হাই নেগেৰী ভোট দি জিকাইছিল 100 জনৰ 70 জনে আপোনালোকে বস্তুটো চাব আপোনালোকে ভাবক যে বোলে 100 জন মানুহ যদি ইয়াত আছে 100 জনৰ 70 জনে আপোনালোকে আব্দুল হাই নেগেৰী ভোট দি জয়যুক্ত কৰিছে আপোনাৰ 100 জনে 30 জনে ভূপেনক ভোট দিছে ভূপেন হাৰি গ'ল সেই আব্দুল হাই নেগেৰী যিজনক আপোনালোকে 100 জনৰ 70 জনে আপোনাৰ গৰিষ্ঠ সংখ্যক লোকে আপোনালোকে আব্দুল হাই নেগেৰীক ভোট দি জিকাই দিছে সেই আব্দুল হাই নেগেৰী কিন্তু আপোনালোকৰ বিপদৰ সময়ত আপোনালোকৰ কাষত থিয় নিদিলে বিপদৰ সময়ত থিয় দিলে কোনে বিপদৰ সময়ত থিয় দিলে আপোনালোকৰ প্ৰাক্তন বিধায়ক ভূপেন ৰায় বিধায়ক প্ৰাক্তন বিধায়ক ভূপেন আহমেদ নহয় ভূপেন আহমেদ নহয় ভূপেন আলী নহয় ভূপেন শেখৰ নহয় ভূপেন ৰায় এতিয়া এই কথাবিলাক আপোনালোকে চাব যে আমি অসম গণ পৰিষদ দলৰ মানুহ আমি অসম গণ পৰিষদ দলৰ যিখন সংবিধানৰ প্ৰস্তাৱনাত কি আছে প্ৰস্তাৱনাত আছে যে অসমত বসবাস কৰা প্ৰতিটো জাতিগোষ্ঠী প্ৰতিটো ধৰ্মাৱলম্বী মানুহৰ সম বিকাশ সম উন্নয়নেই অসম গণ পৰিষদ দলৰ লক্ষ্য আমি অকল অসমত বসবাস কৰা হিন্দুখিনিৰ উন্নতি হ'লেই অসমৰ উন্নতি হোৱাটো আমি হয় বুলি আমি বিশ্বাস নকৰোঁ আমি বিশ্বাস কৰোঁ যে অসমত বসবাস কৰা হিন্দু মুছলমান অসমীয়া বঙালী জনজাতি অজনজাতি প্ৰতিটো জাতিগোষ্ঠী প্ৰতিটো ধৰ্মাৱলম্বী মানুহৰ সম বিকাশ সম উন্নয়ন হ'ব লাগিব তেতিয়াহে অসম সামগ্ৰিকভাৱে অসমখনৰ উন্নতি হ'ব আৰু এই বিশ্বাস আগত দেখি আমি অসম গণ পৰিষদ দলৰ জন্ম হৈছিল আৰু সেই প্ৰস্তাৱনাত থকা সেই ফাঁকি কথা আমি হৃদয়ঙ্গম কৰি আমি আমাৰ অঞ্চলত আমাৰ সমষ্টিত আমি তাৰমানে জাতিৰ পাৰ্থক্য নাৰাখি ধৰ্মৰ পাৰ্থক্য নাৰাখি আমাৰ সমান বিকাশ সমান উন্নয়ন আমি বিচাৰিছোঁ যেনেধৰণে আপোনালোকৰ ভূপেন ৰায় যেতিয়া আপোনালোকৰ বিধায়ক আছিল তেনেধৰণে সম বিকাশ কৰাৰ ক্ষেত্ৰত তেওঁ ব্যৱস্থা গ্ৰহণ কৰিছিল গতিকে মই আপোনালোকক বিশেষ আৰু দীঘলীয়া বক্তব্য নাৰাখোঁ মই আশা ৰাখিছোঁ যে অহা 7 তাৰিখে যে আপোনালোকে ভোট দিব 7 তাৰিখে ভোট দিয়াৰ আগতে আপোনালোকে এই কথাবিলাক ভূপেনৰ প্ৰয়োজন আছে ভূপেনে আপোনালোকৰ বিপদৰ ওপৰত থিয় হৈছে আপোনালোকৰ কাষত থিয় দিছে নে কংগ্ৰেছ থিয় দিছে ভূপেনে মানে AGP কংগ্ৰেছ মানে আব্দুল হাই নেগেৰী বাটেন সেইসকলে আপোনালোকৰ কাষত থিয় দিছে এই কথাবিলাক আপোনালোকে বিবেচনা কৰিব এই হিচাপ নিকাচ কৰি অহা 7 তাৰিখে আপোনালোকে ভোটদান কৰিব আৰু মই ভাবোঁ আপোনালোকে যদি শুদ্ধ বিচাৰ কৰে নিৰপেক্ষভাৱে যদি বিচাৰ কৰে তেতিয়াহ'লে আপোনালোকে হাতীৰ ছবিত ভোট দিব লাগিব এই কথাটো আমি বিশ্বাস কৰোঁ এই কথাটো আমি নিৰ্দিলা হাইদাৰৰ কথা যদি কোৱা নিৰ্দিলা যিটো কাজিলাত বাঢ়াইছে এতিয়া আপোনালোকৰ ইয়াৰ পৰা এজন কাউন্সিলৰে ষ্টেণ্ড কৰিছে নিৰ্দলীয় হিচাপে কাউন্সিলৰ যাৰ কোনো দলেই নাই তাৰ দ্বাৰা কিবা লাভ হ'ব নেকি কালি আপোনালোকে সেই নিৰ্দলীয় প্ৰাৰ্থীজনক জিকাই দিলে জিকাই দিয়াৰ পিছতে আপোনালোকে যিটো দলক বেয়া পায় সেই দলত যোগদান কৰিলে আপোনাৰ লাভ কি হ'ল ধৰি লওক আপোনালোকে নিৰ্দলীয় মানুহক ভোট দি জয়যুক্ত কৰিলে আপোনালোকে আমাৰ অসম গণ পৰিষদ দলক বেয়া পায় তেওঁ আহি অসম গণ পৰিষদ দলত যোগদান কৰিলে আপোনালোকে বিজেপিক বেয়া পায় বিজেপি দলত যোগদান কৰিলে আপোনালোকে কংগ্ৰেছ দলক বেয়া পায় কংগ্ৰেছ দলত যোগদান কৰিলে আপোনালোকৰ লাভ কি হ'ল গতিকে যাৰ কোনো ধৰ্ম নাই যাৰ কোনো জাতি নাই যাৰ কোনো দল নাই সেই জাতীয় মানুহে আপোনালোকৰ উন্নতি কৰিব নোৱাৰে গতিকে আপোনালোকে কোনোবাই যদি ভাবিছে নিৰ্দলীয় প্ৰাৰ্থী ভোট দিম সেই চিন্তাধাৰা আপোনালোকে পাহৰি যাওক পৰিহাৰ কৰক গতিকে মই আপোনালোকৰ বিশেষ কথা নকওঁ মই আশা ৰাখিছোঁ অহা 7 তাৰিখে নিৰ্বাচনত ভোটদান কৰিব যোৱাৰ আগমুহূৰ্তত আমি কোৱা কথাবিলাক অলপ বিশ্লেষণ কৰিব আমি কোৱা কথাখিনি আপোনালোকে বিচাৰ কৰি আপোনালোকে মনে বিচৰা ধৰণে আপোনালোকে পচন্দৰ প্ৰাৰ্থীগৰাকীক আপোনালোকে ভোটদান কৰিব তাকেই আপোনালোকৰ ওচৰত আবেদন তাকেই আপোনালোকৰ ওচৰত আহ্বান জনাই পুনৰ আপোনালোক সকলোকে আন্তৰিক শ্ৰদ্ধা নিবেদন কৰি মোৰ ক'বলগীয়াখিনি ইমানতে সামৰিছোঁ ধন্যবাদ